ৰাজীৱ শদিয়াৰ মৃত্যুৱে যেন অসমীয়াৰ বাবে এক বৃহৎ ডাঙৰ ক্ষতি। জাতি মাটিৰ বাবে মৃত্যুৰ আগমুহূৰ্তলৈকে যুঁজি থাকিল গণশিল্পী ৰাজীৱ শদিয়া। গণশিল্পী ৰাজীৱ শদিয়াই তেখেতৰ একমাত্ৰ সন্তান ৰিবু শদিয়াক দেউতাকৰ দৰে জাতি মাটিৰ বাবে গীত গোৱা এজন ডাঙৰ কণ্ঠশিল্পী ৰূপত দেখাৰ সপোন দেখিছিল ৰাজীৱ শদিয়াই। কিন্তু ৰাজীৱ শদিয়াৰ পুত্ৰ ৰিবু শদিয়াক লৈ দেখা সপোন হৈ ৰল। মাত্ৰ ৬ বছৰ বয়সতে পুত্ৰ ৰিবুক মাতৃৰ হাতত গতাই গুচি গ'ল অজান দেশলৈ। গণশিল্পী ৰাজীৱ শদিয়াই অসমৰ জনপ্ৰিয় হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধা কৰি আহিছিল। সেইবাবে তেখেতৰ পুত্ৰক জুবিন গাৰ্গৰ কণ্ঠৰ গীতেৰে শিকাইছিল গীত গাবলৈ। বন্ধু-বান্ধৱীসকল, গণশিল্পী ৰাজীৱ শদিয়াৰ পুত্ৰই গোৱা এই গীতটো আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, কিজান ৰাজীৱ শদিয়া ককাইদেউৰ সপোনটো পূৰণ হয়। 2, 3, go,